এমান মোবাইলটো খুচৰি আছ বাপৰে বাপ ভালকে খুচৰিবে দে দে খুচৰ সন্দেহ কৰি থাক খালি সন্দেহ কৰি থাক এই মই নাম্বাৰ কাৰ নাম্বাৰ তোমাৰ দুনিয়াত যি দেখছো যে কলো কিলো নাম্বাৰ আছে মাইন নাম্বাৰ আছে কলাৰটো কিবা বেলেগ বুলিয়ে আছে ট্ৰু কলাৰত আজিকালি মোৰ নামও মালতী বুলি আহে হয় নেকি ভাল তুমি কথাৰ দৰে কৈ থাক বাইছা ৰবা মই যে তোমাক মোৰ মোবাইলটো ভাল কৰিব দিছো কি কৈছিলা তোমাৰ মোবাইলটো হে মোবাইল দেখা নাই কালি ঠিক কৰি আনছো আৰু পৰছি কেনেকৈ হৈ আছে দেখোন ন কালি ঠিক কৰি আনছিলো আৰু পৰি গেছি মিছা কথা ক'ব জাগা পোৱা নাই ঠিক কৰি আনছিলা যদি ইগলাখান কি হৈ আছে তুমি মোক অবিশ্বাস কৰতে জীৱনটো যাব তোমাৰ বুঝছ না অবিশ্বাস কৰতে কথা ক'ব আহিছা মিছা কথা ভাবা কৰি কৈ মই কৰি আছো এ সৰ কালি মই গাড়ীৰ তলত থৈ দিছো এনকে কিবা কিলা গন্ডিটো লাগি গল গাড়ীৰ কিলা গতি থাকতে মোবাইল ভাঙে নেকি তুই মোক মূৰ্খ বাইতে আহিছা নেকি তুমি বিশ্বাস নকৰা যদি দিবা না মোক কবা লাগে না মিছা মিছা তোমাৰ মোবাইলটো চলা কেমান বস্তু দিছো আজি কি কেমান দিছো কাৰ চেন্ডেল পিন্ধি আছো আজত মই দিয়া নেদাও নেকি তোমাক নেদাও তুমি কেমান ভাল পাওঁ মই জানো না হয় দে ইমান ভাল পাওঁ মই গম পাওঁ বলা বলা এই ৰ'দখানত থাকবে নৰো পিছপা তাতে বহ বলা জানে না নাজনা কি কথা মাইরে কি বিয়া দিবে অলছি নেকি মোক এ নহয় হা কি মোর যে পরখি বার্থডে তুই পারি গেলা নাকি বার্থডে পরখি ইস মনত আছিলা ইস পাৰি গেল অলপৰ কাৰণে কেমান আৰু তাৰিখ মনত ৰাখবা কচোন এটা সব পঢ়াৰ তাৰিখ মনত ৰাখবা লাগব পৰীক্ষাৰ তাৰিখ মোৰ বার্থডে তাৰিখ তোমাৰ একো কথাই মনত নাৰখে মোৰ কথা তাতে আৰু সাবজেক্ট লৈছো পলিটিক্যাল মেজৰ কোনে লগাইছিল তোমাক মই লগাইছিলো 14 তাৰিখ মহাত্মা গান্ধীৰ বার্থডে কেতিয়া হা অমুকুৰ বার্থডে কেতিয়া সবৰে তাৰিখ মনত ৰাখবা লাগব মই তোমাক অনার্স লগাইছিল মই লগাইছিলো নি পলিটিক্যাল সায়েন্স নললি কি হ'ব মোৰ যে ভাল লাগব বুলি ভাবি ফেলে লৈছলো ইতে কেনেকৈ মৰা যেনকে মৰা মুখকে শুনি মৰা নহয় যি বেমাৰ হৈছে মোৰ বাপৰে বাপ যি বেমাৰ হৈছে মোৰ তুমি কি জানবে বেমাৰ হৈছে ডক্টৰ তাতে যা মোৰ আগত কলি কি হ'ব ডক্টৰ তাতে তুমি কিবা কেনেকুৱা কৰি আছো দেখোন হাতখান লৰাৰ কাৰেণ্ট তুমি মোৰ হাত গম পাইছো তোমাক বুজি পোৱা হৈ গেছি কি বুজি পোৱা গেছি মই কথা মই বহুত শুনি আছো গম পাইছ নে পোৱা নাই তুই বোলে আৰু কেতিয়াবা লগত বোলে লাইন লগাই আছ লাইন লগা না মই মামাৰ আপিটোৰ লগত খোজকাঢ়ি গেলিও ভাল পাওঁ আপুনি আপুনি মিমেৰ আপি বুলি তুমি কৈ কিনে আৰু কাৰ লগত হেই কৰি আছ মই কি নাই শুনা বুলি ভাবছ তোমাৰ কথা শুনবে গুনি থাকা যেতিয়া সময়ত দেখা পাবা তেতিয়া করবে নহয় বেলেগৰ কথা গুনি কি পাবা কথা কৈ কিনে ভাল পাবা লাগে না মই যি ইতে গলি তোমাক ভাল পাই আছো হিতুই মহান বুলি ভাবা গম পালা সেইটো কোম্পানী নে থৈ গলা তোমাৰ দৰে তো আপি এটা পাইছো তাকেটো বাপৰে বা মই গাড়ীৰ তলত তোমাৰ ফটো থৈ পেলাই চাই দেখো কিন্তু তুমি মোক ভালকে দেখবা লাগে না তুমি আৰু কি উৰাং বং কৰি থাকা আংবাং কৰা নাই দিয়া এতিয়া জুলনা জুলবে না খং কৰি লাভ নাই জুলবানা কথা কবাছ ন দৰিবা তুমি মোক মই নিজে কেনে কথা কৰ মই নিজে উঠা পাৰো না জুলনা তুমি মই জুলবা নাংগে মই ঠেলি দিম মোবাইলটো ধৰা ঠেলি দিম না খেলবা নাংগে ইগলে জুলনা খেলবা দৰকাৰ নাই ন ইগলে কিবা হেৰি বুলি আছে কেনে কৰি আছ দেখোন বাপৰে বাপ ইমান খং নেটখবা না প্লিজ কৈছো কোনো না মই তুমি ক'ত বহিছা তে বহা মানুহ দেখা পালে ক'ব কি মই তোমাক ডমিনেট কৰি আছো বুলি হয় নেকি এই খং তোমাৰ এতিয়া লাইনত আছ তুমি উৰি কেনেকে যাবা দিম মই উৰি যাবা দিম নেকি তোমাক নেদা তোমাক লাহে লাহে ডাক্তাৰৰ তাতে যাবা লাগছিল যে গেছো তাৰপিছত ডাক্তাৰে কৈছে পৰীক্ষা কৰবে দিছি ইতে পৰীক্ষাত মই পাছে কৰো না ফেলে কৰো বা কি পাস কৰো না ফেল কৰে ইমান কি বেমাৰ হৈছে মানে তোমাৰ কি বেমাৰ হৈছে মানে জানো না খুমটি মাৰলে চকু গিতে মেলা না যায় আৰু ভাত খালি ভোক লাগা না যায় মোৰ ইটো কি বেমাৰ হল বেমাৰে তো মস্ত ডাঙৰ বেমাৰ মই যেতিয়া টুপনি মাৰো মোৰ চকু গিতে মেলাই না যায় তাৰপিছত আৰু যেতিয়া মই ভাত খাওঁ অলপ ভোক নালগে মোৰ ভাত তুমি কি আনকে খালা তোমাৰ যদি ভোকে নালগে তাকেটো বুজি পোৱা নাই এতিয়া পৰীক্ষা কৰবে দিছো পাস কৰো না ফেল কৰো ডক্টৰে কব কোনটো ডাক্তাৰক দেখাইছিলে তুমি হস্পিটালত দেখাইছিলে মই বাপৰে বাপ কি কবা মোৰবেৰ পৰা বাসা হস্পিটাল এখনত দেখাইছো কোনখান হস্পিটাল কোৱাচোন তাতে মানে অকল ডেড বডি হে যায় মানে পোস্টমৰ্টম কৰে দিছিনা না হেতু কম বাকি বাদ দে তুমি ডাক্তাৰ তাত দেখাইছা দেখা মই তিতে প্ৰমাণ পাম কি প্ৰেছক্ৰিপশ্যন ও কাগজ খান জি দে লিখি জি দে ঔষধ কি লবা নাংগে দিছি তাতে কৈছি তাতে লেখছি যে সোনকালে যাবি সোনকালে হেৰি খাবি আৰু ডাক্তাৰে অসমীয়াত লিখি দিছি ন তাকে তো বুজি পোৱা নাই মই ইংলিছত মই ফৰৱাৰ্ড কৰি দিছো অসমীয়াত
এতিয়া শুনো এগুলা কথা পাতবে না, এতিয়া বার্থডে তোমাক কি লাগবো? তুমি যি দিয়া লব লাগবো হ্যাঁ কিবা এটা দিবা তুমি যি দেও তাকে লাগবো। একবার চশমা যে খুলে না চাও, চশমা খুলি পেলাই কি প মোৰ হয় কিবা মই পিন্ধি চাম কি ধুনীয়া লাগছে। মোৰ কিবা গালো দল তোমাৰে ক'লো নাই দে, আমাৰ লগত পঢ়া পিয়ে তাৰ যি চেন গেবেল পৰছি কাৰা এ আৰু ওট গিটা কিবা চাংচাৰি বাহাৰ ফাটা দিছি। মোৰো দেখছ ঠাণ্ডাৰ কাৰণে তোমাৰ ফাটা নাই, তোমাৰ ফাটলি অলপ অলপ ফাটছি, চাংচাৰি বাহাৰ ফাটা দিয়া নাই। আৰু আৰু তাইৰ বাপৰে বাপ একেবাৰে বগা মাটিত যোৱা ৰাস্তাটোৰ দৰে চেন গেবেল পৰা দিছি, গম পাইছ? হাইছ এতিয়া হাই কি ভাল লাগছে এতিয়া। হয় দে তোমাৰ কাৰণে হা নাই মই তাৰ কাৰণে হাইছো। কি হাইছ? তুমি এটা সব কথা নিজক গেলি ক্ৰেডিট টানি টানি নি থাক। হ'ব দে, এতিয়া যাবা না? ক'ত যাবা? এতিয়া যাও, পৰহি বাৰ্থডেক লাগি আয়োজন কৰো। কিবা সাৰপ্ৰাইজ প্লেন কৰছ নাই? সাৰপ্ৰাইজ মানে কিবা তো দিবে লাগবো তোমাক। সাৰপ্ৰাইজ কৰা কিবা মই মানে নাজনা কৰি তুমি বেলেগ ডাঙৰ কিবা এটা মানে প্লেন কৰা আৰু তুমি নাজনাকে এটি ডিপজি দখয়া ধুনীয়াকে পানীৰ মাজত কেন্ডেল লাইট ডিনাৰ এনেকুৱা কিবা কানি প্লেন কৰা। তুমি ক'বা কিবা কথা কও দেখোন। তাকেতো গোৱালি পিছমকে দিছ তুমি। না কিবা এটা ভাব দিয়া খুজিছিলো ৰ। দিয়া ভাবা দিয়া ভাবা ভালকে ভাবা। গোৱালি ঘৰতে বাৰ্থডে পাতিব পাৰো কি? নহয় নহয় তাকে ভাবি আছো ৰবা কি কৰা যায়। তুমি কি কৈছ কিবা পানীৰ মাজত কেন্ডেল থৈ দিবে দিছ? হে পানী নহয়, আমাৰ হে গাঁৱৰ পুখুৰী আছে যিখিনি কো পানী নহয়, পুৰা হেতি বিজি দখয় যি সাগৰ পুৰা এ তোমাক এই 2 দিনত মই ক'ত কেলকাতাত লৈ যাব পাৰিম? সাগৰতে ক'ত সাগৰ আছে? তো যতেই না তুমি নিয়া কালা নদীত যাও যদি বলো বলে তো পানী নহয়। গুৱাহাটীত কিমান ডাঙৰ হে আছে ৰেষ্টুৰেন্ট নহয় কি বুলি কয় হে ওই হেৰি 5 ষ্টাৰ হোটেল ৰেডিশন ব্লু। বাপ ৰে বাপ এগলাত নিবে লাগবো। ৰেডিশন ব্লুত নিবে লাগবো, টকা নাই 20 টিয়া ৰেডিশন ব্লুত। তুমি শুনা পাইছ নেকি? নাই দিয়া তোমাৰ কাৰণে মই বিদ্যা সাৰপ্ৰাইজ কৰিম। মই শুনা নাপাম নেকি? তোমাৰ কাৰণে মই সাৰপ্ৰাইজ কৰিম, এনেকুৱা সাৰপ্ৰাইজ কৰিম জীৱনত তুমি কবা লাগব আৰু কি বাৰ্থডে পাচ্ছি। হয় দে চাম নহয় কিমান সাৰপ্ৰাইজ কৰা পৰহিয়ে গম পাম। চশমাদাৰ পিন্ধে দিয়া মই পিন্ধিম নহয়, তুমি পিন্ধি দিবা নালাগে। বেছি কাৰে হং বিলা বলা ক'ত যাবা এতিয়া? তুমি হাতত দিয়া মই খোজ কাঢ়িব পাৰো তো। এ বাপ ৰে বাপ কিবা শত্ৰুৰ দৰে কৰি আছ। হাই দে বলা মই ৰোড কাছে হেছে কল কিমান মই ফোন কৰিলো একবাৰো ৰিচিভ কৰা নাই। কিমান কয় তাৰ কথা, তথাপিতো মই কাৰো কথা নুশুনো। সি যিটো কয় সেইটোৱে মানুহ। কোনোবাই কয় সি মুঠ খায় কিবা খায়, সেইগিলাও শুনি কেনে মই ভাল পাইছো। কিমান ছোৱালীক বোলে সি ভাল পায়। কোনোবাই কয় গুৱাহাটীত ভাল পায়, কোনোবাই কয় আৰু ক'ৰবাত ভাল পায়, কোনোবাই কয় আৰু কিবা কিবি কিমান যেনেকুৱা ভাল কথা নাই, চবে বেয়াটো কয়। তাৰপিছতো মই তাক ভাল পাইছোঁ, তথাপিতো মোৰ কাৰণে টাইমেই নাই। একবাৰো ফোন অহা নাই সেই তেতিয়াৰ পৰা। কিমান যে কৈ আছে, মই কিমান শুনি আছোঁ। ইদিনাখনে পইচা হৈছে, মই পইচাও দিছোঁ। দেউতাৰ ফৰ্ম ফিল আপৰ পইচা দিছিল, তাক লগা হৈছে, সেইখিনি বুজি নাপায় নাই। মই নিজে ফৰ্ম ফিল আপ নকৰি তাক দিলোঁ, কিন্তু তার টাইমেই নাই মোৰ কাৰণে। Thank you so much. আজি মোৰ লগত যাবানে বাইদে? যাম। তাইক ফোন করবে লাগছিল, একে মক্কেল বনাবা লাগবো। কিবাকে আর গাড়ীত বহি পেলাই কিবাকে অলপ কথা চথা পাতিব লাগবো পেট বিষ বুলি। নহ'লে মই বাৰ্থডেত যাম, তাইও বোলে আহিব ক'ৰবাত জোত লাগি যাব। নাই তাইক ফোনটো কৰিবই লাগব, দুনিয়াৰ ফোন মাৰছি আজি লগ কৰিম বুলি। দাদা অলপ টাইম যাব পাৰো নেকি? মানে মই এটা চাকৰিৰ ফোন এটা কথা পাতিব লাগে অলপ, মানে চাইলেণ্ট এৰিয়াত। অলপ গাড়ীত বহো না? আপনাৰে গাড়ী নহয়? অঁ দেখ দাদা। আজি ইমান দিনৰ মূৰত মই লগ কৰিব উঠছোঁ, তাকো তাৰ খবৰ নাই, ফোনে ৰিচিভ নকৰে। তইতো বেলেগ গাৰ্লফ্ৰেণ্ডগিলাৰ নিচিনা সদায় লগ নকৰোঁ না। কেতিয়াবা টাইম পাওঁ, সেইটো মানে সেইখিনিও বুজি নাপায়। একবাৰ ফোনেই নাই তাৰ। কি ধুনীয়া গাড়ী পাইছো, এই সুযোগতে তাইক এটা ফোন কৰি লওঁ। মোৰ কি বেয়া লাগে যেতিয়া ফোন কৰিছে, কি কৰোঁ? ৰিচিভ কৰিব ইচ্ছা নাযায়, কিন্তু নৰো ৰিচিভ নকৰাকৈ থাকিবা। এই জানানে মোৰ মস্ত পেট বিষত মানে সেইকাৰণে ফোন কৰিব পৰা নাই।
যি পেট বিষাইছে ন মই ইছ গাড়ীৰ শুনা পালাক নেকি হেল্ল' মই লগ কৰিব বিচাৰিছিলোঁ এই লগ কৰিব বিচাৰিছোঁ কিন্তু জানা দেখোন মোৰ একদম পেট বিষাইলে মই কেনেকুৱা কৰোঁ নৰো মই লগ কৰিব আজি মইতো লগ কৰিবই নিবিচাৰোঁ ন আজিয়ে বিচাৰিছিলোঁ তোমাক মই জানো এই কিমান 7 মাহৰ মূৰত আজি লগ কৰিব খুজিছা কিন্তু কি কৰিম কোৱাচোন মই মোৰ পেট বিষত থাকিব মানে মই কেনেকৈ লগ কৰিম কোৱা নোৱাৰা যদি আৰু হ'ব দিয়া আৰু কি বেয়া পালা নাই দিয়া হা নাই দিয়া হেল্ল' নাই পোৱা দিয়া বেয়া থাকিব মানে মই পেটৰ বিষত গম পোৱা নাই দে ৰাখোঁ দে দিয়া বাপরে বাপ বার্দে খাবা মাটি নি কুকুর খাবা লাগ পড়লু কি দিন পড়ছি বাবু তো চুপ থাক তো আল্লাহ করলে সব সারপ্রাইজ ধ্বংস হয়ে যাব তই মেয়ে নাজি বাপরে বাপ টিচার ভাই ভাবলে কলে একবারও নুশুনি একবার শীত বুলি কলে দাঁড়ি বই গেছি মা কসম কুকুর ইংলিশ জানে মিডিয়ামত পড়া নাকি অসমীয়া বুঝি নাপে মা কসম ওটা ও আয় নাই দেখোন আইবুঢ়া এই সৰু বাচ্চা এটা লৈ আহিব না সিহঁতৰ হেৰি ঘৰৰ সেইকাৰণে অলপ দেৰি হ'ব পাৰে জলদি বেদি হা জলদি আইবুঢ়া হা কি ভাগাৰ লাগি মোৰ টেনচন নাই ৰ কুকুৰটো এতিয়া বাপৰে বাপ ও দা ও কুকুর তার ছেলে পড়ে গেছি হাই চেল্লে পৰি আছে কুকুৰ ৰখে যা তাতে ই বাপৰে বাপ বাৰ্দে খাবা এই বাৰ্দে খাই ধান্দা কৰি আছে দেখিছে না খালে খাবার ধান্দা কুকুৰ ৰখে যা বাপৰে বাপ এই আহিম পাৰ বৌৰে দেই আৰু মোৰ শুন এটা কথা কওঁ মোৰ যে কাৰোবাৰ লগত কিবা কিবি কিন্তু কাৰো লগত কৈ নকৰিবি তাইক কবি যি মস্ত ভাল পায় মই মৰি হলেও ভাল পাওঁ আজি ক'ৰ পৰা মেনেজ কৰি কুকুৰ আনিছো এইগিলা নকবি জানা যদি চুপ থাক কৰিবি বুজছে না তাইক আহিবি বৌৰে আছে কিন্তু এতিয়া এইগিলা কথা নকবি তহঁতে একদম বেঙা হৈ থাকিবি হা কথা ক'লে এনেকে দিবি হা তাৰ মানে একো কথা নকবি হা মই বৌৰেক লৈ অলপ আগবাঢ়ি জলদি যা জলদি তোমাৰ যে চশমা ভাঙছিল হে চশমা ভাঙছিল মই এনেকুৱা চশমা ভাঙা নাছিল মইতো নিজে কিনি পেলাই পিন্ধিলোৱে তুমি ইগলে সাৰপ্ৰাইজ দিবা আৰু দেখা নাই কি সৰু ভাইৰে ইগলে সাৰপ্ৰাইজ বুলি কয় ইগলে সাৰপ্ৰাইজ বুলি কয় এই সৰু ছোৱালীটোক মই লৈ আহিছো সাৰপ্ৰাইজ দিব বুলি বাৰ্থডে পাৰ্টি খাব বুলি বহাচোন বহা তাৰপিছত গম পাবা মই যাওঁ এ খং কৰবি নালগে বহা না এখন কুকুৰ ক'ত কুকুর আছে লৈ আহা তোর সারপ্রাইজ দিব কি ভালো লাগবো রবা কেন হচ্ছে দা তুই যাক ইমু পূজা লাগছি বউটি যা বাপরে বাপ বাবা হাত বা নমস্কার হ্যাঁ র খাই যাবি না বার্থডে সাথে না খাবো বার্থডে না খাও কে বার্থডে খাওয়ার লাগছে বার্থডে খাওয়ার সময় এ র এ বসে না বাবা বাবা তো লোক বাবা বাপরে বাপ জীবনত মই জ্বালা পাই গেছি মই দাঁড়া বাবা ভাল না কিদের করে ভালে হ্যাঁ বার্থডে খাবো লেমন চালত কুকুরক পেরিছি এ নাপায় ন নাই সেই বার্থডে না হয় নাকি যাও এই নালগে খাই যাও কাট ভাল লাগছে না ভাল লাগিছে ন এই বা ভাল লাগিছে ইমান মৰম লাগে ন আৰু না তুমি তো মোক বিশ্বাস কৰাই নাছিলা বিশ্বাস কৰা নাছিলি এতিয়া বিশ্বাস হৈছে আৰু যে তুমি মোক সঁচাকে ভাল পোৱা মানুহ আজিকালি বস্তু দিলে বিশ্বাস হয় সাৰপ্ৰাইজ দিলে বিশ্বাস হয় মোৰ যে কিমান ফেভৰেট তুমি গমে পোৱা নাছিলা না মোৰ কুকুৰলা বস্তু বহুত ফেভৰেট এইটো আবাৰ মই জন্ম হ'লে কুকুৰ হ'ম ন হ'ম না বা ইমান বুজি পাইছা তুমি আৰু কি বুলি কয় পাৰ্টি চাৰ্টি কিবা এটা খাবা ন নাখলে হ'ব তোমাৰ ন আমাৰ এই ভাইটিকেইটা খোৱালা নাই খুৱাইছো খুদাছো আৰু খুৱাম একদম পিছত এইটো টিকলিটো কি খোৱাবা টিকলিটোক কিবা যাওঁতে খুৱাম ন টিকলি খাবা নে কি খাবা ৰিং খাব বোলে তাই বা চকলেট খাম বুলি কয় ডেইৰী মিল্ক খাম ডেইৰী মিল্ক খুৱাম দে আৰু কি বুলি কয় আজি কেনে লাগছে এতিয়া ভাল লাগছে আৰু হেপী বাৰ্থডে বা তুমি বোধহয় এনি টাইম টাচ কৰোকৈ থাকো টাচ কৰো কেনে মোৰ আজিকালি সেইকাৰণে মোবাইলে দিছে স্ক্ৰীন টাচ কিবা চুইচ টিপে মোবাইল কামত দিয়ে নেকি না মোবাইল দিছি মানুহ কেইদিনমান পিছত মানুহ কেনেকুৱা হ'ব কথা ক'ব লাগিলে এনেকে দিব লাগব এনেকে দিলে দাউৰব এনেকুৱা চিষ্টেম হ'ব কেইদিনমান পিছত খুৱাম ৰবা অলপ বহু ভাল লগা নাই মানে ইমান টাইম কুকুৰটো ৰখি আমি আহিলো ঘৰত ভাত চাত খোৱা নাই নহয় সাৰপ্ৰাইজ বাৰ্থডে পাৰ্টি খাম বুলি ভাতে খোৱা নাই কুকুৰটো পাইছো আৰু কি দেখাব লাগে আজি আৰু খাব লাগিব নহয় পেডিগ্ৰী চেডিগ্ৰী কিনিব লাগিব এখন লগত সেইগিলাও কিনিব লাগিব দিম দে টেনচন নতে বলা
অঁ সেইফালে কোনোবা বাৰ্থডে পাৰ্টি কৰি আছে চোন মনো অকলে অকলে কি কৰি থাকিম সেইফালেই যাওঁ কোনোবা চাগে ফ্ৰেণ্ড চেণ্ড লগ পাবও পাৰোঁ এই তোমার সারপ্রাইজ দেখছো হে দেখছো তোমাক চিন পাইছি আরে তোমাক ভাল পাইছি ডাঙারে লাগবে এখন আইডিয়া সম্ভালি সৰু পৰা ৰাখা লাগে ন এখন আইডিয়া রাখতে পারবে আজিকালি ও আপা গিলাকে আপি গিলাক বুজি পায় কুকুর গিলে ও তা থাকবো বলে কইছি এই হালা লগরবি বৌরে আজির পরে তাই এর লগে থাকবি বলা তাতে লই ঠিকটা তাই ভয় করবো তুমি আরে এইটো দেখোন ই হয় ই আৰু ক'ৰ পাৰে ইয়াৰ প্লেছত পেট বিষাইছে মই লগ কৰিব মাতোতে ছোৱালীও আছে ই বাৰ্থডে পাৰ মানে আৰে মানে ইয়ে হয় ই লুকাই গ'ল মানে বাপৰে তাৰ মানে মোক মানুহে যি কৈছিল সেইটো সঁচাই হয় যাই চাওঁ কি হয় বাৰু মাতি আছে তোমাক কোনি চিল্লি মাতি আছা সেইফালে পিছফালে কোন এও কোন মই কোন এও আহি কিনে ৰখিছে কোন মই কোন কোন মই চিনি নোপোৱা নেকি মোক বেগা বেঙি লগলা দেখোন একচুয়ালি মানে কি কৰিছে বাৰ্থডে পাৰ্টি বাৰ্থডে খাই আছো আমি মানে বাৰ্থডে এই বাৰ্থডে এওঁৰ ইমান গাত লাগিছে তাই কোন তাইক মই ভাল পাওঁ আৰু মই কোন মানে তুমি এটা থাকাছো কোন দেখি কোৱা মই ভাল পাওঁ মানে মুক্ত কওঁ ভালে তোমাকে ভাল এই মানে মোক ভাল পাবা খুজিছিল মই ভাল পাবা কি কথা কোৱা অভদ্ৰ চালে এই তাৰমানে ভাল পাবা নোখোজে 3 বছৰ কোনে ভাল পাইছিল মোক তখন 2 বছৰ ভাল পাইছিলি মানে এক মই 3 বছৰ ভাল পাওঁ মানে এক মই বাদ দিবা খুজি আছিলো যদি মানে বাদ দিবা খুজি আছে সেইকাৰণে মোৰ পৰা পইচা আনিছা তাৰ বাৰ্থডে কাৰণে মোক মানে ছবিগিলা নতুনকে কৰিছিলি নেকি এটা ছোৱালী ভাল পাবাৰ কাৰণে বেলেগ এটা ছোৱালীৰ জীৱন ধ্বংস কৰাৰ অধিকাৰ ক'ত পালি হা ক'ত অধিকাৰ পালি কি যে লৰা সেইটোৱে আৰু কি লৰা ছোৱালী হলে কি হ'ল মানুহ এটা আমাক কব বদনাম হয়নে নহয় একচুয়ালি মোৰ ভুল হৈ গৈছি মানে আৰু হ'ব নেকি দ্বিতীয়বাৰ হ'ব নেকি আৰু ভুলি নোপোৱা মই একো ভুল নকৰো পাব্লিকৰ আগত সেই কৰিব লাগিব নেকি ফৰিদ দছো মই ফৰিদ ধৰবা আৰু মোৰ নালাগে ভাইটিয়েতো সাক্ষী আছে আৰু মই নকৰো এনেকুৱা সঁচাকে নেকি সঁচাকে কৈছো মই আজিৰ পাই কিন্তু আমাৰ লগত একো ৰিলেশনশ্বিপ নাই মনত ৰাখিবি গম পালি তাইৰ লগতো নাই মোৰ লগতো নাই মইতো চিনিয়ে নাপাওঁ গম পালি আজি গম পালো এইবিলাক নাটক ইমান বাপৰে নাৰু নাটক লৈ নাযাওঁ বেলেগৰ পইচা দি আনি কিনে দিয়ে কুকুৰ মই কিয় আনিম মোৰে পাপ লাগিব কুকুৰটো ভাল তোক কৈ দে অবৰে মোক মাফ কৰি দিবা আৰু আজি পাৰে আৰু তোক মই মাফ নকৰো তাই যদি কৰে বেলেগ কথা মই কিন্তু তোক মাফ নকৰো মই যাওঁ এতিয়া থাকতে আমি যাওঁ মই যাওঁ থাকো বাৰু নালাগে মাফ চাফ নকৰো বাকি সব ভগৱানে চাই ল'ব যি পাপ কৰিছে ও বাবু আর দেখছে কি করলে কি জুতত পড়লো মই দুটো ভাল পাবা যায় দেখছে না দুখন নাওত ভাল পাবা যায় আজি উল্টি থাকলো পড়ি থাকলো হ্যাঁ